আইও গাটো ইমান বেয়া লাগিছে ঐ কাহৰ পৰা গোটেই ৰাতিটো শুবই নোৱাৰিলোঁ তো ওলাইছে বুলি ভাবিছিলোঁ ক'ত আৰু ৰ'দৰ মুখেই নেদেখা হ'লোঁ গৰম দিন নাহিবই নেকি আৰু দিনক দিনে ঠাণ্ডাহে নামিছে গাটো বাৰু কেনেকৈ ধুমগৈ ল'ৰা ছোৱালীকেইটা স্কুল ওলাবই হ'ল সিহঁতকনো ভাত পানীকেইটা কেনেকৈ বনাই খুৱাম জানো এতিয়ালৈকে ঘৰকেইটাই সাৰিব পৰা নাই গোটেইখন গৰু ছাগলী গোটেইখন মানে মেলিবও আছে এৰাল দিবলৈও আছে গোবৰ জাবৰ একদম নধৰা আছে এইবোৰ পেলাবও আছে চুনু মুনু ক'লৈ গ'লি তহঁতি এইফালে আছোন এইফালে কি হ'ল মা কেলে মাতিছিলা যাচোন যা তহঁতি জুই কোৱা জ্বলাই পিনি গৰম পানী এমুঠা দি দেগে মহালে দিব নোৱাৰো দেই মোৰ ভাগৰ একদম এই নখবিলাক দীঘল দীঘলকৈ ৰাখিছোঁ এতিয়া মলি সোমাব আকৌ স্কুলত আকৌ মাষ্টৰ পিটিব আইও তোৰ ভাগৰ নখখিনিয়ে ডাঙৰ হ'ল এতিয়া দেখা নাই মাৰ ভাগৰ কেনেকৈ বেমাৰ হৈ আছে গৰম পানীয়ে যদি গা ধুব নিদিয়ে নহয় একদম টিকেটহে কাটিব নহয় মানে হেৰি তই আকৌ মোতকৈ ডাঙৰ নহয় জানো এই তই গৰম পানী বুটা উঠাই দেগে যা তই খোৱা সময়ত কি মই ডাঙৰ বুলি কি মোক বেছিকৈ দিলি তই খাবলৈ হ'ব হ'ব যা এতিয়া সেই কাজিয়া লাগি থাকিব নালাগে স্কুল যাবলৈ তহঁতৰ দেৰি হ'ব আকৌ দেই হ'ব দিয়া এই ময়ে দিওঁগৈ আৰু গৰম পানী বুটা বহাই মুনু তই যা ছাগলীকেইটাকে খুলি দেগে হ'ব দিয়া মই ছাগলীকেইটাকে খুলি দিওঁগৈ আৰু এটা কাম কৰচোন যা সেই দাদাক মোৰ ওচৰলৈ মাতি দিবি হ'ব দিয়া মা কোৱা মোক বোলে মাতিছিলা তুমি মাতিছিলোঁ বাৰু তই এটা কাম কৰ যা এই গৰুকেইটা একদম গোহালিতে আছে ৰাতিপুৱাৰ পৰা বৰষুণো দি আছে গোটেই গোহালিটো গেলি গৈছে তই পথাৰলৈকে উলিয়াই দেগে যা এই ঠাণ্ডাখনত এই গৰু চৰু চুই থাকিবলৈ মন যোৱা নাই তই ঠাণ্ডা বুলি কি ভাত নোখোৱাকৈ আছ নেকি যা ভাতখিনি দেখোন কাঢ়িয়ে কাঢ়িয়ে খাবলৈ জানো এতিয়া গৰুকেইটা এৰাল দিব নোৱাৰিলে হ'ব নি হ'ব দিয়া এতিয়া সেই মই আৰু গৰুকেইটা এৰাল দিম বাৰু হ'লেও মানে মই এই বাটৰ ফালে কাম এটা আছিলে মানে এই লগৰ এটা মাতি আছিলে যে এই ৰাতিপুৱা এতিয়া এই লগৰ চগৰ কথাবোৰ কৈ দিবি দেই তহঁতৰ কিতাপ পত্ৰ চাবলৈ নাই তহঁতৰ ক'ৰবালৈ যোৱা ঠাণ্ডা মাৰি আছে মানে হ'ব যাওঁ আৰু গান এটাকে গাই গৰুকেইটা লৈ গৈ থাকোঁগৈ আৰু এই গৰম পানীকণ হোৱালৈকে বহিয়ে লওঁ আৰু অলপ দেখিছেনে বন্ধু বান্ধৱীসকল মোৰ যে একদম গাটো বহুত বেয়া কৰিছে আৰু কৰোণা ভেকচিন লোৱা পাই নে কিয়ে নে মানে আৰু এমাহ মানেই হ'ল কাহ চৰ্দি জ্বৰ মাথা বিষ ভালেই নোহোৱা হ'ল বাচিম নে নেবাচিম সন্দেহে হৈছে আৰু খাব পাব নোৱাৰা হ'লো আৰু নেখাই লিভাৰৰ প্ৰব্লেমত এই মুখখন একেবাৰে কৈছোঁ নহয় চেনিবা দাগে পৰিছেগৈ আৰু এই আপোনালোকে মোৰ দৰে বেমাৰী নহ'ব দেই আপোনালোকে ওচৰত যদি আছে মানিমুনি এই কচু হওক বা লোকেল মুৰ্গী হওক এনেকৈ খাই থাকক আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে আমি দিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবলৈ পাব তেতিয়াহ'লে আজিলৈ যাওঁ আপোনালোকক অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ বাই বাই